হেল্ল' গাইজ হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে তো আজিৰ ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰি দিলোঁ এফালে মোৰ কলাত আছে আমাৰ সৰু বেটি না না এফালে চাওঁ হেল্ল' গাইজ এফালে হেল্ল' গাইজ খবৰ ভাল না অ'কে আৰু পিছফালে আছে মোৰ মাই আমাৰ কাৰণে এটা যি বহুত ভাল দিন মানে শুভ দিন আজি আমাৰ ফেমিলি মেম্বাৰ আৰু এটা বাঢ়ব আৰু সেইকাৰণে আমি গৈ আছোঁ আৰু ভাল খবৰটো আৰু আপোনালোকক নেতাকে কেনেকৈ থাকোঁ চ' ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰি দিলোঁ বেছি সময় নাছিল আমাৰ হাতত তাড়াতাড়ি ওলাই আহিলোঁ আমাৰ মেহমানটো মানে কি আমাৰ নতুন মেম্বাৰটো য'ৰ পৰা আমাৰ লগত আমাৰ ফেমিলিত জইন হ'ব চ' সেই জেগাটোত আমি যাই আছোঁ আহি আছে কাকাহঁত গোটেই ফেমিলি এতিয়া বৰ্তমান যাই চাওঁ আৰু আমাৰ লগত ফেফেৰি নাই ফেফেৰি কাণ ফুটিছে কালি কাণ ফুটে কেনে বোলে এতিয়া কাণ বিষাই আছে সেইকাৰণে ঘুমাই আছে ঘৰত চ' আমি আহিছোঁ না না আৰু আমাৰ কাকাহঁত আহি আছে পিছে পিছে তো বলক জাগাক লগি এতিয়া আমি যাওঁ নাকি আনা গাড়ী চলিছে এ মজা এফালে চাই দিয়ক বাৰ এ মজা দে এইটো টিপি দি এইটো হৰণ এইটো টিপি দি জোৰত এনেকে জোৰত টিপি দি দে বঢ়িয়া 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 এফালে চাইছে আমাৰ Kuma sobi otonia otanu nasi kahaku naut umi coba aku kamu ada ke satu hani kopor kotomi model jadi kuat talia মজা গেছে দে থ্যাংক ইউ কো জুবিন মামা I love you. Jubin Mama. I miss you. Jubin Mama. I love you. Forever. Apa dia jatuh kata tipu. Kalau itu masalah. Apa lagi? Riba. Ya. Guys, আজি আনা ব্লগ ষ্টাৰ্ট কৰিছে আপোনালোকে চাই থাকক আৰু গুড নিউজটো কিছু সময়ৰ পিছত আপোনালোকক আনবিল কৰি আছো বলক তুমি হলে নদী আমি আহি পালো আমি আহি পালো লোকেশ্যন তো আপোনালোকে লোকেশ্যনটো মানে ভিডিঅ'টো দেখি পাই চাগে অনুমান কৰিব পাৰিছে তো ভালকে ভিডিঅ'টো দেখাই আছো আপোনালোকক তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকিব আৰু এইখিনিতে সকলোকে ৰিকুৱেষ্ট যিসকলে এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো কাইণ্ডলি ছাবস্ক্ৰাইব বাটনটো প্লিজ টিপি ৰাখিব তো বলক ভিতৰলৈকে যাম আৰু এইফালে আহি পেলাই আমাৰ ঘৰৰ গোটেইবোৰ এতিয়া আৰু বেছি দেৰি নকৰি গাড়ীৰ কাগজ পত্ৰখিনি কথা পাতোঁ আৰু পইচা কিমানখিনি ডাউন পে'মেণ্ট দিম হিচাপ পত্ৰখিনি অকণমান কৰি লওঁ এইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইঞ্চুৰেঞ্চত আপোনাৰ আৰচি আৰু ইঞ্চুৰেঞ্চ আপোনাৰ মেছেজ আহিব এটা লোন এমাউন্ট আমার 6,50,000 স্যামসং আছে তাদের দেখি দিতে কিমান আছে হিসাব কৰোঁ আৰু এতিয়া প্ৰায় 2 লাখ টকা ডাউন পে'মেণ্ট দিম বাকীখিনি ফাইনেন্স কৰা আছে তো পইচাটো যিহেতুকে যিটো বেংকত ফাইনেন্স হৈছে চ' তালৈকে যাওঁ আৰু তাত পইচাখিনি আমি যিহেতুকে গণি আনিছোঁ তো দাদাহঁতেওতো গণিতটো চাবই চ' বলক অফিচত দিব লাগিব আৰু এনেকৈ ওলাই আহি আমি এক্সিছ বেংকৰ ডিপ'জিট মেচিনত আমি পইচাখিনি ডিপ'জিট কৰিলোঁ কিন্তু হঠাতে ছাৰ্ভিচ ইৰ'ৰ হ'ল মানে টেকনিকেল ইৰ'ৰ আহিল তাৰপিছত কিছু পইচা ডিপ'জিট কৰিব নোৱাৰিলোঁ চ' তো গাইজ ফাইনেলি পইচা দিয়া হ'ল এতিয়া আমাৰ প্ৰায়খিনি কাম হ'ল লাষ্ট কি আছে ইঞ্চুৰেঞ্চ আৰু আৰচিটো হ'লে মানে গাড়ীটো হেণ্ড অভাৰ কৰিব পাৰিব চ' সেইটো কাৰণে আমি ৰখি আছোঁ আৰচিটো আৰু আপোনাৰ ইঞ্চুৰটো চ' এইখিনি প্ৰচেছ হ'লে আমি গাড়ীটো ডেলিভাৰী ল'ম তো কি গাড়ী আপোনালোকেতো অনুমান কৰিব পাৰিছে এফালে আৰচিৰ কাম চলি আছে আৰু আমাৰ চানা পোনাকেইটাৰ অত্যাচাৰটো আৰু ক'বাই নালাগে সিহঁতে পূৰা আৰু শ্ব'ৰুমৰ ভিতৰতে গাড়ী চাড়ী একো চোৱা নাই অহাৰ পৰা সহায় পূৰা দৌৰি আছে আৰু
উঠছিলো আমি 1:30 বজাত, এতিয়া প্ৰায় 7টাই বাজিব। কি কম আৰু বৰিং লাগছে, তো সোনকালে হ'ব লাগে হয় না। তো এতিয়া আৰু আমাৰ ফাইনেলি দেৰি হৈ ল'ম আৰু মানে সৰু চলিকেইটা আহিছে না, তো কেক চেক কাটব অলপ। দে জিয়ানা, দে আনা হা, আব্বাক কৈ দি। হ্যাপি বার্থডে আনা, হ্যাপি বার্থডে জিয়ানা। আচ্ছা জি আর লাগবো এনেকে আমাৰ কেক কাটা পৰ্বটো হৈ গ'ল। এতিয়া আমাৰ গাড়ী এনেকুৱা লোৱা কথা গাইছ। তো গাড়ীখন আপোনালোকক কৈ দিওঁ, আপোনালোকে দেখি পেলাই অনুমান কৰিব পাৰিছে টাটা পাঞ্চ হয়। তো পিউৰ প্লাছ এছ যিখন মানে ছানৰুফ এভেইলেবল আছে সেইটো মডেল হয়। তো আমাৰ জিয়ানাৰ পৰা আৰু চাবি দাঙিব গৈছে। তো এনেকৈ আমি গাড়ীখন ডেলিভাৰী হৈ গ'ল। কিন্তু গাড়ীখন ডেলিভাৰী লোৱাৰ আগত যিটো PDI কৰিব লাগে, সেই PDIটো মই ডেলিভাৰী লোৱাৰ আগত শ্ব'ৰুমত গৈয়ে মই PDI কৰিছিলোঁ। তো PDI কৰোঁতে দুটামান স্পট পালোঁ আৰু গোটেই গাড়ীখন PDI বহুত কেয়াৰফুলি কৰিব লাগে, মানে এটা বস্তু চাব লাগে, যিটো মই এটা বস্তু মানে ইঞ্জিনৰ পৰা, চকাৰ পৰা, বডিৰ পৰা, বডি পেইণ্টৰ পৰা গোটেইখিনি বস্তু তন্নকৈ চোৱাৰ পিছত দুটা স্পট মানে দেখি পালোঁ। এইটো আপোনালোকে দেখি পাইছে, মানে ৰাইট ছাইডৰ ছেকেণ্ড ডোৰৰ গ্লাছখনৰ তলত এটা স্পট আছে আৰু আপোনাৰ লেফ্ট ছাইডে ফ্ৰণ্ট হেডলাইটৰ ওচৰত এটা কালাৰ কৰোঁতে সেইখিনিত এটা স্পট আছে। তো এইটো মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙত কামখিনি কৰি দিম বুলি কৈছে অকণমান, যিহেতুকে নতুন গাড়ী কিবা এটা স্পট থাকিলে বহুত বেছি বেয়া লাগে। চ' সেইটো কাৰণে আমি কথা পাতিলোঁ ডেলিভাৰী লোৱাৰ আগতে, তেখেতসকলে চেংচন কৰি দিছে, ডেলিভাৰী লোৱাৰ আগতে গোটেইখিনি কাগজ পত্ৰ কৰি দিছে, এই প্ৰব্লেমটো ছল্ভ কৰি দিব বুলি। কেনেকুৱা লাগিছে কালাৰটো আপোনালোকে কমেণ্ট কৰি জনাব, আৰু গাড়ীখন কেনেকুৱা হয়তো বহুতে লৈছে বা বহুতে জানে গাড়ীৰ বিষয়ে। চ' আপোনালোকে অকণমান কমেণ্ট কৰি জনাব। তো এতিয়া বলক মই আপোনালোকক গাড়ীখনৰ এটা চিনেমেটিক্স লুক দেখাওঁ। গাইছ আমাৰ ডাঙৰ বেটি গাড়ীত উঠিছে এতিয়া। চাবি দিবি নেকি? চাবি দিবি নেকি? অঁ গাইছ আৰু দুবাৰকৈ লগ পালোঁ, চিনাকি কিন্তু বহুত দিন আগৰে। নিশ্চয় ঘৰত আহিব, মানে কি চাহিদাকটো চিনি পায় প্ৰায় আপোনালোকে, চাহিদাৰ লগতে মই লগ পাইছিলোঁ। চ' চাহিদা ৰিচেণ্টলি আমাৰ ঘৰত আহিব, মানে অতি সোনকালে। তো লগত দাদাহঁতো যাব। আমাৰ গাড়ীখন এতিয়া ফাইনেলি ডেলিভাৰী হৈ গ'ল, গোটেইখিনি কাম। ইয়াৰ পৰা এতিয়া ডাইৰেক্ট ঘৰত যাম। বাকী বেলেগ টাইমত গাড়ীখন ভালকৈ আপোনালোকক ফিচাৰ্ছ কি আছে কি নাই গোটেইখিনি বস্তু আপোনালোকক ভিডিঅ'টোত দেখাম। তো আজিৰ কাৰণে বেছি টাইম নাই। ফাইনেলি গাইছ আল্লাহ তালাৰ ওচৰত লাখ লাখ শুক্ৰিয়া। তো আমি ইয়াৰ পৰা গাড়ীখন ফাইনেলি ঘৰলৈকে বুলি ওলালোঁ, মানে দাদাহঁতে ওলাই দিলে, তাৰ পৰা কাকাই চলাব। তো এনেকৈ মাহঁত বহিল, আৰু যিহেতুকে মই মোৰখন লৈ আহিছিলোঁ সেইখন মই লৈ যাব লাগিব ঘৰত। আৰু ডিলাৰটো ক'ত আছে আপোনালোকক অকণমান কৈ দিছোঁ, ভিডিঅ'টো শেষলৈকে চাব। মোৰ চিনাকি দাদা এজনো আছিলে, আৰু এই ডিলাৰটো আমাৰ ঘৰৰ ওচৰতে। আপোনালোকে যদি দমদমা ফালৰ পৰা হাজো পাখামেলা ছাইডে আহে, পাখামেলা চক নাপাওঁতে হাজোৰ যিটো ষ্টেট বেংক আছে, SBI বেংকটো পাৰ হৈয়ে অকণমান আগুৱাই আহি ৰাইট ছাইডে আপোনালোকে দেখিবলৈ পাব। আৰু হাজো পাখামেলা চকৰ পৰা আহিলে আপোনালোকে 100 মিটাৰমান দূৰতে আহি পেলাই পাব লেফ্ট ছাইডে। তো বহুত বেছি ভাল লাগিল দাদাহঁতক লগ পাই, অকণমান ডিছকাউণ্টো দিলে। চ' বহুত বেছি ভাল লাগিলে। আপোনালোকৰো যদি কিউৱাৰী থাকে তো আপোনালোকে আহিব পাৰে, ৰাস্তাৰ কিনাৰতে হয়। তো আজিৰ কাৰণে এইখিনি আছিলে ভিডিঅ'টো। তো কোনো প্ৰিপেয়াৰ নোহোৱাকৈ আমাৰ ছাডেন মানে প্লেন কৰা হ'ল, যিহেতুকে ভিডিঅ'টোত ইমান এটা মানে প্লেনিং হিচাপত কৰা নাই, জাষ্ট ৰেণ্ডমলি যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱালোঁ। তো এই ভিডিঅ'টোত এইখিনি আছিলে। কাকাহঁতে আগে ওলাই গ'ল, আমি পিছে যাম। সকলোৱে সুস্থ থাকক, হেপী থাকক, বাই বাই।